আজি এই ভিডিঅ'টোত সমাজ বিজ্ঞানৰ ইতিহাসৰ খণ্ডটোৰ বিষয়ে আমি আলোচনা কৰিম। এই খণ্ডটোত তোমালোকৰ টোটেল 40 নম্বৰ আহিব। তাৰে 30 নম্বৰ দীঘল কুৱেশ্যন আহিব, অৰ্থাৎ লং কুৱেশ্যন। আমি লং কুৱেশ্যনৰ বিষয়ে আজি আলোচনা কৰিম। এই লং কুৱেশ্যনত আহিব তোমালোকৰ 3, 4 আৰু 5 মাৰ্কৰ কুৱেশ্যন। ইয়াৰ বাহিৰেও তোমালোকৰ 10 নম্বৰ আহিব ইতিহাস খণ্ডটোৰ পৰা, যিকেইটা আহিব 1-2 মাৰ্কৰ শ্বৰ্ট কুৱেশ্যন। এতিয়া আমি ইতিহাসৰ খণ্ডটোৰ ফালে আগবাঢ়োঁ। ইতিহাসৰ প্ৰথম খণ্ডটো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এতিয়া চোৱা, ইয়াৰ পৰা কি প্ৰশ্ন আহিব পাৰে। ব্ৰিটিছৰ বংগ বিভাজনৰ 3টা অন্তৰ্নিহিত উদ্দেশ্য চাব পাৰা তোমালোকে। বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল চাব পাৰা। স্বদেশী আন্দোলনৰ 3টা ফলাফলৰ বিষয়ে চাব পাৰা। স্বদেশী আন্দোলনৰ 3টা অৱদানৰ বিষয়ে তোমালোকে চাব পাৰা। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল। স্বদেশী আন্দোলনটো কেইবছৰ চলিছিল আৰু কি কি দিশত এই আন্দোলনে প্ৰভাৱ পেলাইছিল চাব পাৰা। ইয়াৰ পিছত আছে তোমালোকৰ 2 নম্বৰ চেপ্টাৰটো। 2 নম্বৰ চেপ্টাৰটো হৈছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াৰ পৰা তোমালোকে চাব পাৰা মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে আৰু এই আন্দোলন স্থগিতকৰণৰ কাৰণসমূহ তোমালোকে চাব পাৰা। ইয়াৰ পিছত চাব পাৰা তোমালোকে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল। তাৰপিছত মহাত্মা গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। অসহযোগ আন্দোলনৰ 5টা কাৰ্যসূচীৰ বিষয়ে আহিব পাৰে। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল। এই আন্দোলনৰ কেইটামান মূল বৈশিষ্ট্য লিখিব আহিব পাৰে। অসহযোগ আন্দোলনৰ 2টা ইতিবাচক আৰু 2টা নেতিবাচক দিশ লিখিবলৈ দিব পাৰে তোমালোকক। তাৰপিছত 3 নম্বৰ চেপ্টাৰটো আছিল তোমালোকৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ইয়াৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব। এটা 1 নম্বৰ কুৱেশ্যন, এটা 3 নম্বৰ কুৱেশ্যন আৰু এটা 4 নম্বৰ কুৱেশ্যন আহিব পাৰে। ইয়াৰ পৰা চাব পাৰা ইতিহাসত ফুলগুৰি ধাবাৰ বিষয়ে এটি চমুটোকা লিখিবলৈ আহিব পাৰে তোমালোকৰ। তাৰপিছত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণসমূহ লিখিবলৈ আহিব পাৰে। তাৰপিছত 1857-58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চাব পাৰা। তাৰপিছত 1850 চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কিয় বিদ্ৰোহ কৰিছিল, এই বিদ্ৰোহৰ বিষয়ে তোমালোকে চাব পাৰা। ৰাইচ মিলৰ বিষয়ে চাব পাৰা তোমালোকে। তাৰপিছত তোমালোকৰ আছিলে 4 নম্বৰ চেপ্টাৰটোৰ নাম আছিলে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। ইয়াৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব। এটা 1 নম্বৰ কুৱেশ্যন, এটা 4 নম্বৰ কুৱেশ্যন আৰু এটা 5 নম্বৰ কুৱেশ্যন। ইয়াৰ পৰা চাব পাৰা তোমালোকে অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্তৰণত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা সম্পৰ্কে চাব পাৰা, নাইবা অভা উষাৰ ভূমিকা আৰু কাৰ্যাৱলী। অভা উষা মানে হ'ল তোমালোকৰ অসমীয়া জাতীয়তাবাদী অসমীয়া ভাষা উন্নতি সাধিনী সভা, ইয়াৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে চাব পাৰা। জোনাকী যুগ বুলিলে কোনটো সময়ক বুজোৱা হয়। এই যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা আভাস লিখিবলৈ আহিব পাৰে তোমালোকৰ। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকাৰ সম্পৰ্কে চাব পাৰা তোমালোকে। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্তকৈ তোমালোকে লিখিবলৈ আহিব পাৰে। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আহিব পাৰে। অসমৰ ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে লিখিবলৈ দিব পাৰে তোমালোকক। তাৰপিছত তোমালোকৰ 5 নম্বৰ চেপ্টাৰটোৰ নাম আছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ইয়াৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব, যাৰ ভিতৰত এটা 1 নম্বৰ কুৱেশ্যন থাকিব, 2টা 2 নম্বৰ কুৱেশ্যন থাকিব আৰু এটা 3 নম্বৰ কুৱেশ্যন থাকিব। ইয়াৰ পৰা তোমালোকে চাব পাৰা উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে, তাৰ বিষয়ে চমুটোকা লিখিবলৈ আহিব পাৰে। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে লিখিবলৈ দিব পাৰে। অসমীয়া ভাষাৰ মূল কি, আধুনিক অসমীয়া ভাষাই কেনেকৈ বিকাশ লাভ কৰিছিল তাৰ বিষয়ে আহিব পাৰে। অসমীয়া সংস্কৃতিত বিহুৰ অৱদানৰ বিষয়ে লিখিবলৈ দিব পাৰে। উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে তাৰ বিষয়ে চাব পাৰা। ভাৰতত প্ৰাচীন যুগত ৰচিত সাংস্কৃতিক সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব। এই বাক্যশাৰীৰ ভাৱাৰ্থ আলোচনা কৰিবলৈ দিব পাৰে তোমালোকক। তোমালোকে এই প্ৰশ্নকেইটা ভালদৰে চোৱা। মই বেছি প্ৰশ্ন দিয়া নাই তোমালোকক। এই প্ৰশ্নকেইটা ভালদৰে চোৱা আৰু তেতিয়া দেখিবা তাৰ পৰা তোমালোকৰ পৰীক্ষাত
কমন আহিছে। বন্ধুসকল, আজিলৈ এইখিনি। পৰৱৰ্তী সময়ত মই তোমালোকলৈ অন্য সমাজ বিজ্ঞানৰ বাকীকেইটা খণ্ডৰ কুৱেশ্যনো আগবঢ়াই লৈ আহিম। তোমালোকে মোৰ ভিডিঅ'বোৰ ভালদৰে চাই থাকিবা। ধন্যবাদ।